নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই পনীৰ বনোৱাৰ লগতে আপোনালোকক গৌতম বুদ্ধৰ এটা সূত্ৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গৌতম বুদ্ধই এটা কথা আমাক ভালদৰে শিকাইছিল যে কি কৰিলে আমি জীৱনটো শান্তিৰে অতিবাহিত কৰিব পাৰোঁ। গাখীৰখিনি মই গেছত উতলাই আছোঁ। আমি জন্ম হওঁ, জন্মৰ পিছত লাহে লাহে ডাঙৰ হৈ আমি বৃদ্ধ অৱস্থালৈ গতি কৰোঁ। শৰীৰৰ অংগ পতংগবোৰ দুৰ্বল হৈ শৰীৰৰ কাৰ্যপ্ৰণালী লাহে লাহে কম হৈ পৰে। এতিয়া মই গাখীৰখিনিত ভিনেগাৰ দিলোঁ। ডাঙৰ চামুচৰে মই 4 চামুচ ভিনেগাৰ দিছোঁ। গাখীৰ প্ৰায় 3 লিটাৰে, অলপ কম। যদি আমি শৰীৰৰ এই কাৰ্যপ্ৰণালীটো মানি ল'ব নোৱাৰোঁ তেন্তে কি হ'ব? আমাৰ মনৰ ভিতৰত বিৰোধ আহিব। কি হ'ব এতিয়া? মই বুঢ়া হৈ আহিছোঁ, মোৰ শৰীৰৰ বল শক্তি কমি গৈছে, মোৰ এদিন মৃত্যু হ'ব ইত্যাদি ইত্যাদি। এইবিলাক লৈ ভয় আমাৰ দিনে দিনে বাঢ়ি যাব। এতিয়া দেখিছে নহয়, গাখীৰখিনি ফাটিছে। এতিয়া কথালৈ আহোঁ যে আমাৰ শৰীৰটো কেঁচুৱাৰ পৰা লাহে লাহে ডাঙৰ হৈ আহিব আৰু এদিন আমি বুঢ়া হ'ম। এই প্ৰক্ৰিয়াটো পৃথিৱীৰ সকলো প্ৰাণীৰ ওপৰতে লাগু হয়। এই কথা আমি স্বীকাৰ কৰিব লাগিব। এই ক্ষেত্ৰত আমি এটা একচেপ্টেঞ্চ ডেভেলপ কৰিব লাগিব যাতে আমি জীয়াই থকা দিনকেইটা শান্তিৰে পাৰ কৰিব পাৰোঁ। এতিয়া দ্বিতীয় সূত্ৰটো হ'ল যে আমি আমাৰ শৰীৰৰ ভিতৰত বেলেগ বেলেগ প্ৰকাৰৰ সমস্যা পাব পাৰোঁ। যেনে ধৰক ডায়েবেটিছ, হাই প্ৰেছাৰ আদি বেমাৰ আজাৰ, যিকোনো সমস্যাই আমাৰ শৰীৰত দেখা দিব পাৰে। এইবোৰ আমি নাকাৰাত্মক ৰূপত মানি ল'ব নালাগে। এইবোৰ আমি সদায় পজিটিভ দিশত ল'ব লাগে। মানে একচেপ্টেঞ্চ এটা ডেভেলপ কৰিব লাগে যে মানুহৰ এনেকুৱা হয়েই। এতিয়া গাখীৰখিনি দেখিছেনে? এনেকৈ মানে পনীৰটো বনি গৈছে। এইটো দেখিছে? মানে মই এতিয়া অকণমান সময় থৈ দিম গাখীৰখিনি ঠাণ্ডা হ'বলৈ, তাৰপিছত চেকিম আৰু লাহে লাহে। কথাৰ মাজতে মই আৰু এটা কথা কৈ থওঁ, মোৰ যিহেতু চেনেলটো নতুন, আপোনালোকে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বহু লোক আছে বেমাৰ হোৱাৰ লগে লগে মোৰ এয়া কি হ'ল, কিয় হ'ল, মইতো ভালকৈ আছিলোঁ, মই কিবা পাপ কৰিছিলোঁ নেকি, মই মৰি যাম নেকি ইত্যাদি কথা ভাবি ভাবি মনটোত অশান্তি বঢ়াই তোলে। ভগৱান গৌতম বুদ্ধৰ মতে সমস্যা শৰীৰত হয়, কিন্তু ইয়াৰ এটা কাৰণ থাকিব আৰু কাৰণটো কেনেকৈ ঠিক কৰিব পাৰি সেই কথাটোহে আমি চিন্তা কৰিব লাগিব। কাৰণটো যেতিয়ালৈকে থাকিব আমাৰ সমস্যাটো তেতিয়ালৈকে থাকিব। গতিকে আমি কাৰণটো কেনেকৈ ছল্ভ কৰিব লাগিব সেই কথাটো আমি ভাবিব লাগিব। এতিয়া কথা কৈ থাকোঁতে মোৰ পনীৰখিনি চেকিব হ'ল। এয়া মই পনীৰখিনি চেকি দিছোঁ। আৰু গৌতম বুদ্ধৰ সূত্ৰৰ বিষয়ে আৰু অলপ ক'ব লগা থাকিলে, কিন্তু কেতিয়াবা আকৌ ক'ম। আপোনালোকে জনাবচোন ভিডিঅ'টো কেনেকুৱা হৈছে। জনালে মই গম পাম যে মোৰ কথাখিনি আপোনালোকে ভাল পাইছে, বেয়া পাইছে, কি পাইছে জানিম। এয়া মই এখন কটন গামোচাত চেকি দিলোঁ পনীৰখিনি। এইখন কটন গামোচা মোৰ পনীৰ চেকাই মই পনীৰ বনাই থাকিব লগা হয়, যিহেতু ছোৱালী ভেজিটেৰিয়ান, গতিকে পনীৰ প্ৰায়ে বনাই থাকোঁ। প্ৰায় 3 লিটাৰ, অকণমান কম আৰু প্ৰায় 1 পোৱামান গাখীৰ কম হ'ব পাৰে। এনেকৈ পনীৰখিনি আপোনালোকে বান্ধি থৈ দিব। 1 ঘণ্টা 2 ঘণ্টামান বান্ধি থৈ দিব, পানীটো যাতে নাইকিয়া হৈ যায় তেনেকুৱা সময়লৈকে। কথা পাতি বনোৱা ভিডিঅ'টো কেনে পালে জনাবলৈ কিন্তু নাপাহৰিব দেই। আমাৰ ছোৱালীয়ে যিহেতু ভুৰ্জি বনাই খাই ভাল পায়, গতিকে মই এনেকৈ ৰাখি দিওঁ, কোনো প্ৰেছাৰ দি পেলাই তাক আৰু চেপত নানো। এতিয়া মই খুলি দিলোঁ, প্ৰায় আধা কেজিতকৈ বেছি পনীৰ ওলাইছে। শেষত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।